নমস্কাৰ সকলোলৈকে এটি নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি হৈছে 30 এপ্ৰিল আৰু থাম্বনেইলটো দেখি লগতে মোক সাজি কাজি থকা দেখি আপোনালোকে নিশ্চয় গম পাইছে যে মই ভিডিঅ'টো কি কাৰণত বনাইছোঁ। হয়, আজি আমাৰ ফ্লেটৰ বাসিন্দাসকলে সকলোৱে মিলি আমি বিহু অনুষ্ঠান এটি সৰুকৈ পাতিছোঁ অনুষ্ঠুপীয়াকৈ। গতিকে তাৰে কাৰ্যসূচী অকণমান দীঘলীয়া আৰু মই ৰাতিপুৱাৰ পৰা ব্লগ বনামকৈ এতিয়া ফাইনেল টাইমত তললৈ যাবলৈ ওলাইছোঁ আৰু এতিয়া মোৰ মনত পৰিছেও মই ভিডিঅ' বনোৱা কথা আছিলে। সেইবাবে পটককৈ মই ফোনটো অন কৰি ষ্টাৰ্ট কৰি দিছোঁ। গতিকে বাকী কি হয় আজি গোটেই দিনটো আপোনালোকক দেখুৱাম লগতে। গতিকে বলক একেলগে তললৈ যাওঁ। এয়া চলি আছে একক নৃত্য প্ৰতিযোগিতা কণ কণ ল'ৰা ছোৱালীসকলৰ। তাতে ঘোষক হিচাপে কাৰ্যসূচী ভাগ আগবঢ়াই নিলোঁ। এয়া কম্পিটিশ্যনটো হৈ গ'ল। এতিয়া বহি আছোঁ এনেই মই গ্ৰীণ ৰুমত। তাৰপিছত 7:30 পৰা প্ৰগ্ৰাম ষ্টাৰ্ট কৰিম। আৰু এয়া বন্তি প্ৰজ্বলনৰ পিছতেই বিশিষ্ট অতিথিৰ দ্বাৰা আমাৰ মঞ্চখন উদ্বোধন হ'ল। বেক ষ্টেজত ব্যস্ত থকাৰ বাবে সকলোখিনি ভিডিঅ' কৰাই নহ'ল। আৰু এয়া লগে লগে আৰম্ভ হৈ গ'ল আমাৰ বিহুৰ অনুষ্ঠান। আগৰবাৰৰ তুলনাত অৱশ্যে এইবাৰ দৰ্শকৰ ভিৰ কিছু বেছি। আৰু এয়া হৈছে সৰু মামী, কেমেৰা দেখিলেই হাই কয়। প্ৰগ্ৰাম এয়া পাপা মাক আজি মই সজাই দিছোঁ। জনাব কেনেকুৱা লাগিছে। এয়া আমাৰ মৰমৰ লিজা। তোমাৰ নামটো কি আছিলে? টিম্পল। আমাৰবিলাক মৰমৰ আমাৰ ফ্লেটৰ সকলোৰে। আৰু এয়া শুনকচোন কিমান সুন্দৰভাৱে গীতটি গাইছে। এনেই গোৱা নহয়, এওঁলোক সঁচাকৈয়ে বিশেষভাৱে সক্ষম। আৰু সেই যে মাইক্ৰফোনটো ধৰি আছে সেয়া তেখেতৰ মাতৃ। আমাৰ চেমনীয়া দলৰ ঢুলীয়াকেইটা কিন্তু বৰ মৰম লগা দেই। আৰু এয়া হ'লোঁ মই। নাই দেই, এয়া মোৰ সঁচাকৈ বিয়া হোৱা নাই, অভিনয়হে কৰিছোঁ। মোৰ স্বপৰিচালিত একক নৃত্য নাটিকা বহাগীৰ বিয়া। ফুল ভিডিঅ'টো মোৰ ইউটিউব চেনেলতে দিয়া আছে, আপোনালোকে চাব পাৰিব। কৃষ্ণ বুলি হাঁহিলি লাজ কিয় জানো কৰিলি, কৃষ্ণ বুলি হাঁহিলি লাজ। কমেণ্ট এটা কৰি জনাবচোন দেই কেনেকুৱা পালে। আৰু আমাৰ বিহু কমিটিৰ ফালৰ পৰা ঘোষক হিচাপে এইখিনি সন্মান দিয়াৰ বাবে মই তেওঁলোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ। এণ্ড টাডা, এয়া আমি মামা ভাগিন আহি গ'লোঁ। গেটআপটো অকণমান চেঞ্জ হ'ল। ওপৰলৈ আহি চাদৰখন সলাই অকণমান জিৰণি লৈ গ'লোঁ। ৰাতি যিহেতু ষ্টেজত উঠোঁতে অকণমান পলম হ'ল। আৰু তাৰ পিছত আৰম্ভ হৈ গ'ল আমাৰ নিমন্ত্ৰিত গায়কসকলৰ গীতৰ শৰাই।
আৰু বহুতো সুন্দৰ সুন্দৰ প্ৰগ্ৰাম হৈছিলে যদিও সময়ৰ অভাৱত গোটেইখিনি ভিডিঅ' কৰাই নহ'ল কিন্তু সঁচাকৈ বৰ ভাল লাগিল এতিয়া বাজিছে 2 নিশাৰ 2 নে পুৱাৰ 2 আৰু ফাংচন চলি আছে তলত এতিয়াও কিন্তু আমি আহি গ'লোঁ ওপৰলৈ এতিয়া ধুনীয়াকৈ কাপোৰ সলাই গোটেই ৰুমটোৰ অৱস্থা বেয়া হৈ আছে গতিকে এইবোৰ চব ঠিক কৰোঁ ঠিক কৰি লাহেকৈ শুবলৈ যাম আৰু খুব ভাল লাগিল আজিৰ দিনটো বহুত কিবা কিবি বহুত দীঘলীয়া কাৰ্যসূচী গ'ল ভাল লাগিল সকলো ভালে ভালে পাৰ হৈ গ'ল আশা কৰোঁ আগলৈকেও যাতে আমি এনেকৈ উদযাপন কৰি থাকিব পাৰোঁ তেতিয়াহ'লে আপোনালোক সকলো ভালে থাকক ৰঙালীৰ শুভকামনা জনাইছোঁ ধন্যবাদ আহিছোঁ বাই বাই